আজিৰ পৰা মৰাণত আৰম্ভ হৈছে ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন। ৭, ৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই তিনিদিনীয়া অভিৱৰ্তনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বৃহৎ আকাৰে মঞ্চ সাজি উলিওৱা হৈছে, যিহেতু ইয়াত ৫০,০০০ৰো অধিক মানুহ সমবেত হোৱাৰ এটা পূৰ্ণাংগ প্ৰস্তুতি চলিছে। মই জাৰিফা ৱাহিদ। ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন বীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত ৭, ৮ আৰু ৯ তাৰিখে আমি সকলো ইয়াত একত্ৰিত হৈছোঁ। আপোনালোক আটাইকে অতি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোক আহক আৰু এই গোটেই অভিৱৰ্তনখনত উপস্থিত থাকক।